Hey guys, welcome back to my YouTube channel Right 160. তো কি খবৰ আপোনালোকৰ? ভাবিছোঁ সকলোৰে খবৰ ভাল বাৰু কেনেকৈ হ'ব? মোৰ ভাল নহয় খবৰ গাইজ। এই খবৰটো শুনিছে আমাৰ আৰু আমাৰ মাজত নাই। 19 তাৰিখে ছিংগাপুৰত স্কুবা ডাইভিং কৰোঁতে মৃত্যু হ'ল। ইয়াৰ আমঠু আমাৰ অতি মৰমৰ সকলোৰে জুবিন দা আৰু আমাৰ মাজত নাই। কথাটো প্ৰথমতে মোৰো বিশ্বাস হোৱা নাছিলে, মোৰ বুলি নহয় কাৰোৰে বিশ্বাস হোৱা নাছিলে। সকলোৱে ভাবিছিল জুবিন দা সদায় অমৰ হৈ ৰওক, সদায় ভালে ভালে থাকক। কিন্তু নিজ চকুৰে দি দেখাৰ পিছত এতিয়া সকলোৱে বিশ্বাস কৰিবলৈ বাধ্য হৈছে যে জুবিন দা আৰু আমাৰ মাজত নাই। কিন্তু বাস্তৱতা সত্য, বিশ্বাস কৰিবই লাগিব। জন্ম মৃত্যু বিবাহ কোনে ক'ব নোৱাৰে কাৰ কেনেকৈ হয়। ইয়াৰ আমঠু জুবিন দাক যোৱাকালি চাবলৈ গৈছিলোঁ সৰুসজাই ষ্টেডিয়ামত। মানুহ যথেষ্ট পৰিমাণৰ মানুহ, গোটেই ৰাতি ভিৰ আছিলে। দিনত বাৰু যোৱা নাই, মই ৰাতি গৈছিলোঁ 11টামান বজাত তাতে গৈ পালোঁ। তাত বাইকখন থৈ ভিতৰত সেইখিনি খোজকাঢ়ি যাব দিছে। আমি যোৱাৰ পিছত যিটো এটা পৰিৱেশ দেখা পালোঁ ভিতৰত, খুবেই মানে এনেকুৱা লাগিছে যেন জুবিন দা ফাংচন চাব গৈছোঁ তাতে, এনেকুৱা লাগিছে। মানে অনুভৱেই হোৱা নাই জুবিন দা বোলে মানে বস্তুত চাব লগা হ'ব। ভবা নাছিলোঁ এনেকৈ সকলোৱে যাতে জুবিন দা স্বৰ্গগামী হয় আৰু জুবিন দা সদায় আমাৰ মাজত অমৰ হৈ থাকিব। যদিও মানুহজন নাই, তথাপিও তাৰ দীৰ্ঘ অৱদানবোৰ, আজি 35,000 গান আমাৰ মাজত দি থৈ গৈছে আৰু বহুতো কথা নৱপ্ৰজন্মক শিকাই থৈ গৈছে। সেইবোৰকে স্মৰণ কৰি জুবিন দাক আমি আগবঢ়াই লৈ যাব লাগিব আৰু জুবিন দাৰ নামটো সদায় অমৰ কৰি ৰাখিব লাগিব। কম আৰু ভাষা নাই। জুবিন দাৰ লগত এবাৰ লগ ধৰি ফটো উঠাৰ খুবেই ইচ্ছা আছিলে, কিন্তু সেই ইচ্ছা থাকি গ'ল আৰু হয়তো এইটো জীৱনত নাপাম আৰু। কিন্তু জুবিন দা আৰু আমাৰ মাজত নাই, ক'বলৈ বেয়া লাগিছে। যিটো সত্য সেইটো ক'বই লাগিব। মোৰো বিশ্বাস হোৱা নাই যোৱাকালি চাব গৈছোঁ যদি, তথাপিও জুবিন দাক চোৱাৰ পিছতো এনেকুৱা লাগিছে যেন জুবিন দাই বহুত দিন খোৱা নাই, ভাগৰি গৈছে। সেইকাৰণে এতিয়া ৰেষ্ট কৰিছে, জুবিন দা শুই আছে। সকলোৱে যাব লাগিব, মই যাম, আপোনালোকে যাব, সকলোৱে যাব। এনেকৈ যে আপোনাৰ জুবিন দা হেৰি হ'ব সেইটো কেতিয়াও পৰিকল্পনা কৰা নাছিলোঁ, কোনেও ভবা নাছিলে এনেকৈ ষ্টেডিয়ামবোৰত গৈছিলে, কি হাঁহি ফূৰ্তি ধেমালিৰে গৈছিলে জুবিন দাই আৰু আহিছে কফিনৰ ভিতৰত। সেই মৰ্মান্তিক ঘটনা, বেদনাদায়ক ঘটনা হয়। টো আমাৰ বাবে কেতিয়াও পৰিকল্পনা নাছিলে জুবিন দা এনেকৈ নোহোৱা হৈ যাব আমাৰ মাজৰ পৰা হঠাতে। আজিও ৰাখিব, সৰুসজাই ষ্টেডিয়ামত আহিছে যিহেতু জুবিন দাক আজিও তাত ৰাখিব। আজি ৰখাৰ পিছত অহাকালি মঙলবাৰ তাৰ সোণাপুৰত তাৰ সমাধিস্থল বনাব। তাতেই জাগাখিনি চাফা কৰা হৈছে। 20 বিঘা মাটিত আপোনাৰ সমাধিস্থলটো বনাব। এতিয়া শুনি আছোঁ এনেকৈ জুবিন দা সদায় অমৰ হৈ থাকক এই কামনা কৰোঁ। জয় জুবিন দা।
ভিডিঅ' বনাবলৈ একেবাৰে মন নাই, তথাপি বাৰু এই বেয়া লাগি আছে আজি এইকেইদিন বিন্দাবিহীন আজি 4টা দিন খুবেই বেয়া লাগছে গাইছ, কি কম আৰু ভাষা নাই। আহি পালো ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা হ'লে জুবিনদাক ঘূৰাই পঠালেহেঁতেন। আজি আছিল বাহিৰৰ সাগৰ, জুবিন গাৰ্গৰ কিমান গভীৰতা সেয়া চাগে বুজি নাপালে। ব্ৰিজ আগৰ ভিতৰতো দেখাইছোঁ মই। খুবেই বেয়া লাগি আছে, ক'বলৈ ভাষা নাই। সকলোৱে হাৰ মানিলে কোনো মন নাই, ভাল লগা নাই অকমানো। কি কৰিম কি শুনিম সেইটো আৰু বেছি দীঘল নকৰোঁ, মনো নাই ভিডিঅ' বনাবলৈ, তথাপিও বনালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে